Hello. আছো দিয়া ভালে। নাই এনে বহি আছো। হ'ল। তোমালোকে খালা নাই? দেউতা ক'ত গৈছে? নাই একো হোৱা নাই। আছো ঠিকে আছো। নাই একো হোৱা নাই। ৰাখো দিয়া এতিয়া। অলপ কামো আছে। পিছত কথা পাতিম দিয়া। ভালকৈ থাকবা। দে। কি হল মন মাৰি আছে যে? নাই বহি আছো। আহিলা তুমি? পেকিং কৰিলা নে? কিহৰ পেকিং? কাইলৈ মই যোৰহাটলৈ যাম। এইটো লোৱা। কাইলৈ মই সোনকালে যাম। পেকিংটো কৰি থবা। মই এতিয়া অলপ হ'ব দিয়া কৈ লোৱা মই পেকিং কৰোঁ। কিহে নবো শুনিছো দাদা বোলে ঘৰত নাই। আমাৰ পিনে অলপ চাব লাগে। ঐ তোৰ এতিয়ালৈকে বাচনখিনিকে ধোৱা হোৱা নাই আৰু এই কাপোৰখিনিকে ধুই দিবি আৰু ভাত ৰান্ধিবও আছে। আৰু তোক ইয়াতে কি লাগে এই সাংখিনি লগা ব'লা ঘৰৰ ভিতৰত ব'লা। এনেই ইয়াতে থাকিলে হয় নেকি? মলয়া মলয়া কিয় ইমানকৈ চিঞৰি আছে? বেলি গৈ মূৰৰ ওপৰ পাৰে গৈ কিন্তু এতিয়ালৈকে চাহ পোৱা নাই। মই কি চাকৰ নেকি? আছে নহয় এজনী চাহ বনোৱাকৈ মহাৰাণীজনী। ক'ত তাই মাত? ঐ মহাৰাণী মহাৰাণী কলৈ গলি? মহাৰাণী ঐ মহাৰাণী তোৰ এতিয়ালৈকে ঘৰ মুচা পোৱা নাই? সৰু চুলি পিঠি মালিচ কৰা যে ঘৰ মুচি আছা। দেউতাই চাহ বিচাৰি আছে এতিয়ালৈকে একাপ চাহ খাব পৰা নাই। যোৱা একাপ চাহ বনাই আনা। দেউতা লোৱা চাহ। এইটো কি চাহ নাথায়? ঘৰৰ পৰা তই একো এটা দিব নোৱাৰিলে এইটো কি টাইমতে চাহ টুপিও নাপাম নেকি? দেউতা তেনেকৈ নক'ব আপুনি। দেউতাৰ যিখিনি সামৰ্থ্য আছে সেইখিনি দিছে আৰু তাৰপিছতো কি? ঐ তোৰ কি হৈছে? তই দেউতাৰ লগত মুখে মুখে আজি তৰ্ক কৰিব পৰা হৈছা? দেউতাৰ প্ৰতি উত্তৰ দি আছা কিয়? মোক এনেকৈ নামাৰিব। কিয় নামাৰিম হা? তই দোষবিলাক কৰিবি, তই দেউতাৰ মুখে মুখে কথা কবি, তোক নামাৰিম। ঐ তোক নামাৰিম? তোক কি কৰিম? মোক কিয় মাৰিছে আপুনি? মই কি কৰিলোঁ আপোনাক? কিয় নামাৰিম হা? কি নামাৰিম? তই বিয়াৰ দিনাখনে কি আনিছ? কি আনিছ? দেউতাই যিখিনি বনাই সেইখিনি দিছে দেখোন আৰু কি দিব লাগে আপোনালোকক? মুখখন কি চাবি? লাও পাত কচুপাত বল ইয়াক আজি মাৰো। বল বলছে বল। মা এৰি দিয়ক না দেউতা। এৰি দিয়া না মোক, এৰি দিয়া কৈছো না মোক, এৰি দিয়া, এৰি দিয়া। আজি পাইছো না মা। মাৰি গেছি মাৰিয়ে পেলাও পাইছো মা। খালি নহয় এতিয়া সংসাৰ কৰি কি কৰা যাব? কি হ'ব এতিয়া? ক'ৰবাত তাইক নি পেলাই ফুটি থাক হ'ব। এতিয়া ডাঙৰ বাবা আহি যদি গম পায় নাপাব, আমি তাইক ব্যৱস্থা কৰিম নহয়। বল বল বল। কৃষ্ণ মা দেউতা এয়া আপোনালোকে কি কৰিলে? কৃষ্ণ হেই কৃষ্ণ এবাৰ চকু মেলি চোৱা কৃষ্ণ, মই আহিছোঁ তোৰ মানৱ। কৃষ্ণ এই কৃষ্ণ এই চা তোৰ ফেভৰেট মই চকলেট আনিছোঁ কৃষ্ণ। এই এবাৰ চকু মেলি চোৱা কৃষ্ণ, প্লিজ এবাৰ চকু মেলি চোৱা।
সংসাৰ সৃষ্টিৰ মূলতে হ'ল নাৰী, কিন্তু সেই অতীজৰে পৰা আজিলৈকে পুৰুষতান্ত্ৰিক সমাজত নাৰীয়ে সদায় নিৰ্যাতিত উৎপীড়িত হৈ আহিছে। বিজ্ঞান প্ৰযুক্তিৰে মানুহ আধুনিক হ'লেই নহ'ব, সামাজিক দিশতো যুক্তিবাদী হ'ব লাগিব, আৰু তেতিয়াহে সকলোৱে শান্তিৰে বাস কৰিব পাৰিম। আমি এই সৰু ভিডিঅ'টোৰ জৰিয়তে সকলো শ্ৰেণীৰ মানুহকে তেনেকুৱাই এটি বাৰ্তা দিবলৈ প্ৰচেষ্টা কৰিছোঁ যে নাৰী নিৰ্যাতন বন্ধ হ'ব লাগে, সমাজ প্ৰগতিৰ দিশত আগুৱাই যাব লাগে। জয় আই অসম।